ওয়েলকাম বেক টু মাই ইউটিউব চেনেল জেল পিৰিংকু ব্লগ গাইজ। আজি গৈ আছোঁ মই তুৰা। বহুত দিন পিছত গৈ আছোঁ গাইজ তুৰা, আৰু নিজে গাড়ী লৈ গৈ আছোঁ। আগতে যে গৈছিলোঁ বেলেগৰ গাড়ীত গৈছিলোঁ বা কিবা, এইবাৰ মানে গাইজ নিজে গৈ আছোঁ, নিজে গাড়ী লৈ গৈ আছোঁ। চ' বহুত ভাল লাগিব। ক'ৰবাত যাম মানে মাল চাল খালী কৰি ক'ৰবাত ঘূৰিব জেগা পালে মানে ঘূৰি দিম গাইজ। চাই আহিম ক'ত কি আছে নে কি কয় গাইজ। কাৰণ আপোনালোকে মোৰ লগত আছে, আপোনালোকক দেখুৱাব লাগিব গাইজ। এটা কথা আছে না, পেপাৰ চেপাৰ আছে না। চ' গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। ভিডিঅ'টো মজা পাব আজিৰ ব্লগটো। চ' গাইজ বলক গাইজ ভিডিঅ' চাওক। এয়া বাইকনৰ পৰা সোমাই তুৰা ৰাস্তা, বাইকনৰ পৰা সোমাই আহিলোঁ। আহি এয়া ৰাস্তা চাওক। আৰু ৰাতিপুৱাৰ ফাৰ্ষ্ট টাইম, যিহেতু 7টা বাজিছে। চ' চাওক মানে মস্তি লাগিছে। চ' গাইজ যিয়ে নহওক ভিডিঅ'টো আপোনালোকে চাই থাকিব। এতিয়া এনেকুৱা ভাল ধৰণৰ দৃশ্য মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম, আৰু আপোনালোকে গাইজ ছাপোৰ্ট কৰিব, চাই যাব। সেইটোৱে কথা আৰু গাইজ, নে কি কয়। আহি পালোঁ মানে গাইজ বাজনডোবা পাৰ হৈ আহিলোঁ। মানে লাহে গৈ আছোঁ, আৰু যিহেতু পাহাৰীয়া ৰাস্তা লাহে যাব লাগিব, আৰু লাহে গৈ আছোঁ। আৰু গাইজ অলপ সময় লাগিল। মানে কথাটো হ'ল, এতিয়া মেঘালয়ত প্ৰত্যেকটো থানাৰ ওচৰতে থানাৰ লগত গেট থাকে। গেটবিলাকত পইচা দিব লাগে, চেকপ'ষ্টবিলাকত পইচা দি আহি আহিব লাগে। তো পইচা দি আৰু আমাৰ মাল হৈছে কম। এতিয়া গাইজ বুদ্ধি এটা কৰিলোঁ, ত্ৰিপালটো খুলি মানে হেৰি কৰি দিলোঁ। ত্ৰিপালটো দাঙি পেলাই বান্ধি দিছোঁ পিছফালে, আৰু মালটো গাইজ অলপ হাইড হৈ আছিলে না, প্লেন কৰি দিছোঁ। আৰু এতিয়া মানে পিছফালৰ পৰা গম নাপায় আৰু মাল আছে। পিছফালৰ পৰা দেখিলে খালী গাড়ী, তোমাৰ ৰখাই দিলে মানে খালী গাড়ী বুলি কওঁ, গুচি যাওঁ আৰু গাইজ। টেনশ্যন নাই, মানে চাই নাথাকে। আৰু যিহেতু গোৱালপাৰা নম্বৰৰ গাড়ী, আৰু সদায় আহি থকা গাড়ী। চ' সেইটো কাৰণে ইমান এটা হেডেক নাই আৰু। এতিয়া গৈ আছোঁ গাইজ। আৰু যিহেতু পাৰ্টিও ফোন মাৰিছে, কিমান কয় অলপ 25 কিলোমিটাৰমান আছে। ইয়াৰ পৰা 50 কিলোমিটাৰ আছে। 25 কিলোমিটাৰ এডভান্সকৈ কৈ দিলোঁ গাইজ। লাহে যাম আৰু কি আৰু, তাহাঁতে ক'লে হ'ব নেকি। মই ফোন কৰাৰ পিছতে তাহাঁতে হেৰি কৰিব ধৰিছে, মোৰ গলতি নাই কি কয় গাইজ। ভিডিঅ'টো গাইজ শেষলৈকে চাই থাকিব। মজা তামাম মজা পাব। ৱেলকাম টু তুৰা এণ্টাৰ কৰিলোঁ। আৰু গাইজ এতিয়া তুৰা পালোঁৱে, আৰু এণ্টাৰ কৰিছোঁ যদি আৰু মোটামুটি 5-10 মিনিটমান লাগিব। চানমাৰি পাইছোঁ। চ' গাইজ ফাইনেলি পালোঁৱে আৰু ভাই। এতিয়া মালটো ক'ত খালী হ'ব, কি কথা মই আপোনালোকক দেখুৱাম, আপোনালোকে চাই দিম। তুৰাটো আহি পালোঁ। তুৰা মানে কি ক'ম, তুৰা চিভিল হস্পিটেল পালোঁ। মানে এতিয়া টেকনিচিয়ানে ফোন কৰিছিলে, যোনে মানে মালটো ৰিচিভ কৰিব, তেখেতে ফোন মাৰিছিলে। মানে তুৰাত খালী নহয়, মানে মালটো হ'ব চেলত খালী। ত' তাৰ লগত অলপ কাজিয়া কৰিলোঁ, কাৰণ তুৰা বুলি কৈ চেলত পঠাবি, মানকেশ্বৰত পঠাবি, সেনেকুৱা কথা নহয় না। চ' এতিয়া কি কৰিবি আৰু, ভাড়াটো বঢ়াই দিম বুলি কৈছে। এতিয়া গৈ আছোঁ আৰু লাহে ইয়াৰ পৰা তুৰাৰ পৰা 68 কিলোমিটাৰ দেখাইছে। চাওঁ আহি ফাইনেলি পালোঁ আমি টাৱাৰ। এইটো দেখিছে টাৱাৰ, আহি পালোঁ। মানে এইফালে বহুত ৰাস্তা বেয়া। এতিয়া কোনফালে দি যাওঁ তাকে চিন্তা কৰি আছোঁ। গাড়ীটো আগতে খালী কৰিলোঁ, তাৰপিছত নিজৰ টেংকিটো অলপ ফুল কৰিলোঁ, তাৰপিছত চিন্তা কৰিম গাইজ কোনফালে দি যাম, কোনফালে দি নাযাওঁ। মানে মুখেদি মাত নোলোৱা হৈছে, গৰম। ইফালে ৰাস্তা বেয়া গাইজ, এনেকুৱা বেয়া 2 নম্বৰ লগাই সেইফালে মানে অৱস্থা একেবাৰে বেয়া। তাকে চিন্তা কৰিছে, যোনফালে দি আহিছোঁ সেইফালে দিয়ে যাওঁ নে ইফালে দি পেলাই আৰু ৰাস্তা বেয়া বুলি কৈছে, মানে আগিয়া হৈ পেলাই। আৰু ৰ'দটো পূৰা একদম ধামাকা ৰ'দ দিছে। চ' কি কৰোঁ তাকে চিন্তা কৰি আছোঁ। যি কৰোঁ নকৰোঁ মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। আগতে মাল চাল খালী কৰিলোঁ, মানুহবিলাক অহা নাই এতিয়াও। ফোন কৰি দিছোঁ, মই টাৱাৰৰ তলত গাড়ী আছে, ইয়াৰ পৰা লোকেশ্যন পঠাইছিলে, ডাইৰেক্ট গাড়ী ইয়াতে লৈ আহিছোঁ, লোকেশ্যন চাই পেলাই। চ' এতিয়া মানুহখিনি আহিলে গাড়ী চাড়ী খালী কৰোঁ, তাৰপিছত দেখা যাব গাইজ। ফাইনেলি গাইজ মানে ডিচিশ্যন ল'লোঁ, আগিয়া হৈয়ে যাম। কাৰণ কিয়, মানে ইয়াৰ মানুহবিলাকক সুধিলোঁ যে ইফালেদি ৰাস্তা বেয়া নে ভাল বুলি। চ' মই ইয়াৰ পৰা মানে মোক ক'লে যে ইয়াৰ পৰা ৰাজাবালালৈকে ৰাস্তাটো বেয়া আছে, তাৰপিছত ৰাজাবালাৰ পৰা সিফালে ৰাস্তা গোটেই ভাল, টেনশ্যন নাই, তুমি ধুনীয়াকৈ যাব পাৰিবা। চ' সেনেকুৱা কোৱাৰ কাৰণে মানে ফাইনেল ডিচিশ্যন লৈ ল'লোঁ যে আগিয়া হৈয়ে যাম, কাৰণ ইফালেদি কিলোমিটাৰ। ফাইনেলি খালী কৰি পেলাই আহিলোঁ, আৰু অহাটোতো আহিলোঁ গাইজ, মানে আগিয়া হৈয়ে আহিলোঁ। কাৰণ ইফালে ৰাস্তা মোটামুটি 100 কিলোমিটাৰ, আৰু মই যে তুৰাৰ পৰা যে ইফালে আহিছিলোঁ মোটামুটি 70 কিলোমিটাৰ, আৰু তুৰাৰ পৰা পাইকান 80 কিলোমিটাৰ বেছি হৈ যায়। ত' সেইটো কাৰণে সেইফালে দিয়ে আহিলোঁ। মানে এটা কাৰণতে আহিলোঁ, ৰাস্তাটো কম, 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে ৰাস্তাটো বেয়া বুলি শুনিছিলোঁ। বেয়া হ'লে নাহিলোঁ হয়, কিন্তু 2-4টামান মানুহ মানে সুধিলোঁ যে ৰাস্তাটো ভাল হ'লনে নাই বুলি। এই কৈছে ৰাস্তা মোটামুটি ভাল হৈছে, আৰামছে যাব পাৰিবা। চ' সেইটো কাৰণে আৰু এইফালে দিয়ে মাৰি দিলোঁ, কাৰণ এইফালে দি ষ্টৰ্ট হয়, আৰু তেলটো যিমান কম খাব, পইচাটো সিমান বাচিব। মাত্ৰ গাড়ীৰ মানুহ সেইটোৱে ধান্দা গাইজ, আপোনালোকেতো জানেই
বেয়া 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 বুলি চ' ৰাস্তা ফাইনেলি ভাল হ'ল টেনশ্যন নাই আৰু আপোনালোকে আহিব খুজিলে এইফালে দি আহিব পাৰোঁ টেনশ্যন নাই অলপ দূৰ মোটামুটি 5-7 কিলোমিটাৰমান ৰাস্তা বেয়া চ' গাইজ চাওঁ বেয়া ৰ'দ এতিয়া দিছে বৰষুণ গাইজ বৰষুণ দি আছে হালকা হালকাকৈ চাওক মানুহে কৈ থাকে যে ৰাস্তা বেয়া ইফালে দি নাযাবে সিফালে দি নাযাবে চাওকচোন গাইজ ৰাস্তা কেনেকুৱা আপোনালোকে নিজে বিবেচনা কৰকচোন ৰাস্তাটোত অহা যোগ্য হয় নে নহয় ৰাস্তাটো মানে সৰু হয় কিন্তু ভাল আৰু ইফালে ভাল সিফালে অলপ অলপ ভাঙা আছে আৰু বেয়া চেয়া আছে অলপ চলপ কিন্তু ইফালে চাওকচোন কি ধুনীয়া পিলপিলীয়া ৰাস্তা গাইজ গাড়ী চলোৱাৰ মজাই বেলেগ কিন্তু গাইজ টেম্পু আৰু পিলপিলি য'ত থাকিব জিনা হাৰাম কৰিব জিনা হাৰাম গাইজ সেইটো কথা কিন্তু সদায় চিন্তা কৰিব ৰাস্তা বেয়া হওক যাতে টেম্পু আৰু পিলপিলি যাতে নাথাকে বেটেৰী ৰিক্সা নাথাকে সেইটোৱে কামনা কৰিব চাওক এইটো কি বা চেকপোষ্ট পালোঁ আৰু গাইজ ইমান ভালকৈ নাম চাম নাজানো বহুত দিন পিছত আহিছিলোঁ এইটো ৰাস্তাটো আহিছিলোঁ কিন্তু ইমান নাম চাম মনত নাই চ' নাই আৰু নাম দি কাম কি আমাক জাগা চাব লাগে যাব লাগে আহিব লাগে সেয়ে কথা আৰু গাইজ নে কি কয় আপোনালোকে গাইজ স্পীড ব্ৰেকাৰ কিন্তু আছে নতুনকৈ বনাইছে না স্পীড ব্ৰেকাৰটো দিছে সেইটো নিদিলে বেয়া কথা না সেইটো কাৰণে গাইজ দি দিছে চ' যিয়ে হওক ৰাস্তাটো আপোনালোকে নিজে হেৰি কৰিব বিবেচনা কৰিব ৰাস্তাটো দি আহিব চলে নে নচলে এই তুৰাদি ঘূৰি যোৱাতকৈ এইফালে দি আহি ঠিক আছে কাৰণ ৰাস্তা ভালেই মই যিখিনি দেখিছোঁ তো মোটামুটি ভালেই আৰু এতিয়া আগত যদি কিবা হৈ আছে সেইটো গম নাপাওঁ গাইজ আপোনালোকে চাই থাকিব ৰাস্তাটো কেনেকুৱা হৈছে কি হৈছে কিমান দূৰ বনিছে মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম গাইজ চাই থাকিব খালি আপোনালোকে